বন্ধুসকল, ভাৰত চৰকাৰে দেশৰ সুৰক্ষাৰ বাবে এটা নতুন প্ৰজেক্ট গ্ৰহণ কৰিছে যে অসমৰ ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰ নুমলীগড় হৈ অৰুণাচলত এই সুৰংগ সংযোগ কৰিব। এই সুৰংগ 15 কিলোমিটাৰ। চীনতো এনেধৰণৰ সুৰংগ আছে, সেয়া হ'ল 10 কিলোমিটাৰ। পৃথিৱীৰ ভিতৰত এইটো এটা সৰ্ববৃহৎ দীঘল সুৰংগ হ'ব। ইয়াৰ ভাৰতৰ বাবে অতি ভাল খবৰ। বহুতে ইয়াক অপব্যৱহাৰ কৰিছে আৰু কিছুমানে ইয়াক আদৰি লৈছে। যিয়ে অপব্যৱহাৰ কৰিছে সেইসকল হ'ল দেশদ্ৰোহী, যিয়ে দেশৰ কথা ভাল চিন্তা কৰিব নোখোজে। এই সুৰংগ 2020 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব, যাতে সেনা বাহিনীৰ গধুৰ যান বাহনসমূহ অতি সহজে এই সুৰংগৰ মাজেৰে পাৰ হৈ অৰুণাচললৈ লৈ যাব পাৰে। ইয়াৰ ওপৰত ধ্যান ৰাখি ভাৰত চৰকাৰে এনেধৰণৰ প্ৰজেক্টৰ কাম হাতত লৈছে। এই সিদ্ধান্ত এদিনতে নহয়, বহু বছৰ আগৰ পৰাই এই সিদ্ধান্তবোৰ কৰি আহিছে আৰু এই প্ৰজেক্ট আমাৰ ইণ্ডিয়াৰ কাৰণে সুবিধাজনক হ'ব। আমি সকলোৱে জানো 1965 চনত চীন ভাৰতৰ যুদ্ধৰ সময়ত ভাৰতে কেনেকৈ মুখ ঠেকেচা খাব লগা হৈছিল। এনেকুৱা ধৰণৰ আন্তঃগাঁথনি নাথাকাৰ ফলত ভাৰতে 1962 চনত চীনৰ হাতত মুখ ঠেকেচা খাব লগা হৈছিল। এই দেশদ্ৰোহীসকলে এইবোৰ বুজি নাপায়। তেওঁলোকে খালি অকল ভাৰতৰ বিৰোধী কিছুমান কামবোৰ কৰি থাকে। স্থলপথৰ যাতায়াত ব্যৱস্থা সুবিধা নাথাকাৰ বাবে ভাৰত চৰকাৰে এনেধৰণৰ উন্নত ব্যৱস্থা হাতত লৈছে। বহুতো ইয়াক সপোন বুলি ভাবিছে, সপোন যেন লাগিছে, কিবা বিশ্বাসতে ল'ব পৰা নাই। যিকোনো যুদ্ধত জয়ী হ'বলৈ এনেকুৱা ধৰণৰ আন্তঃগাঁথনি থকাটো প্ৰয়োজন। অৰুণাচলৰ যিবোৰ ৰাস্তা ঘাটবোৰ অতি বেয়া, যাৰ ফলত তালৈ সহজে যান বাহন লৈ যাব নোৱাৰি, অৰ্থাৎ সেনা বাহিনীৰ সা সৰঞ্জামবোৰ লৈ যাব নোৱাৰি, টেংকসমূহ। ইয়াৰ ওপৰত নিৰ্ভৰ কৰি ভাৰত চৰকাৰে এনেধৰণৰ কামবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে অনাগত দিনত চীনৰ সৈতে ভাৰত চৰকাৰে অৰ্থাৎ ভাৰতীয় সেনাই অনায়াসে যুদ্ধ কৰিব পাৰে, কোনো অসুবিধা নোহোৱাকৈ। এই সুৰংগ অতি শক্তিশালী হ'ব। ইয়াৰ তলেৰে গধুৰ সেনা বাহিনীৰ সা সঁজুলিবোৰ অনায়াসে পাৰ কৰিব পাৰিব। ইয়াকে ভাবি ভাৰত চৰকাৰে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সকলোৱে এই প্ৰজেক্টটোক আদৰি লওঁ। জয় হিন্দ, বন্দে মাতৰম।